বন্ধুসকল নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিয়ঞ্চ পাকঘৰ। আজি এটি অতি সুন্দৰ ৰেচিপি ৰৌ মাছ বেহাৰৰ সৈতে বগা বেহাৰৰ সৈতে আপোনালোকে মগজেৰেও বনাব পাৰে, খাবলৈ অতি সুন্দৰ। গতিকে মই ৰেচিপিটো আপোনালোকৰ আগত দাঙি ধৰিম, আপোনালোকেও বনাব আৰু খাই কেনেকুৱা পালে মোক জনাবলৈ একদম নাপাহৰিব। আৰু এইখিনিতে কৈছোঁ যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টি চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু বেল বুটনটি প্ৰেছ কৰিবলৈ একদম নাপাহৰিব যদি ফিউচাৰত মোৰ এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ বিচাৰে। আহক এতিয়া ৰেচিপিটোলৈ যাওঁ। মই ইয়াৰ বগা বেহাৰ পিচি লৈছোঁ। এইটো আপোনাৰ কালজিৰা, পিঁয়াজ, হালধি, কেঁচা জলকীয়া পিচি লৈছোঁ। পিঁয়াজ পিচি লোৱা, নিমখ এইটো পৰিমাণত দিব। এতিয়া মাছখিনি ভাজি ল'ম। মাছটো যিমান ডাঙৰ হয় একচুৱেলি খাবলৈ সিমানে সোৱাদ হয়। এইটো প্ৰায় 1.5 কিলোমানৰ ৰৌ মাছ। মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম মাছখিনি। ফ্ৰাই হৈ গৈছে। খুব ফ্ৰাই মানে খুব বেছিকৈ ভাজা নলগাওঁ মাছখিনিত, কিন্তু এটা মিডিয়ামত ভাজি ল'ম মাছখিনি। জলকীয়া দিছোঁ 2টা। পিঁয়াজ, পিঁয়াজখিনি অলপ ৰঙচুৱা হ'লে ভাজি ল'ম। এতিয়া বগা বেহাৰখিনিৰ পেষ্টখিনি দিম। হালধি পৰিমাণত দিব, নিমখ সোৱাদ অনুযায়ী দিব। গোটেইখিনি ভালদৰে লৰাই অলপ ভাজি ল'ম। এইটো যিখিনি মোৰ বেহাৰৰ আছিল তাতে অলপ পানী মিক্স কৰি দি দিছোঁ। এতিয়া তাতে মই ভাজি লোৱা মাছখিনি দি দিম আৰু চিমত ঢাকি দিম। ঢাকি প্ৰায় 20-25 মিনিটমানলৈ উতলাম। মাজে মাজে অলপমান লাৰি দিম। প্ৰায় 20 মিনিট হৈ গৈছে, গতিকে মোৰ ৰেচিপি ৰেডি প্ৰায়। অলপ ধনিয়া দি দিছোঁ, ধনিয়াটো দিলে আৰু বৰ ধুনীয়া লাগে, গোন্ধ এটি আহে বৰ ধুনীয়াকৈ। মোৰ আজিৰ ৰেচিপি ৰৌ মাছ বগা বেহাৰৰ সৈতে ৰেডি অলমষ্ট। গতিকে আপোনালোকেও বনাই খাব, কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।